Orlet Production প্রস্তুত কৰি উলিয়াইছে এটি নতুন ভিডিও সুৰেশ মিডিয়াৰ কোৰিওগ্ৰাফাৰ কৰা এই ৰোমান্টিক ভিডিওটো চাওঁ কত যে আবেগেৰে ভৰা এই নিশাতি পছুৱা বতাহতে কি হৰে হিহৰণ বান্ধিব নোৱাৰো মন কাষলে আহা তুমি নকবা তেনেকৈ কঁপি উঠে প্ৰাণ সাঁতুৰিবলৈ মন আজি মোৰ তোমাৰে চকু জুৰি আহিছে মিলনৰ মধুক্ষণ দেহ মন তোমাতে মগ সুৰেশে কৰিছে কামটো যথেষ্টখিনি ভাল হৈছে আমাৰ গোটেই যেটো পিকচাৰাইজেশ্যন হওক বা যেটো গ্ৰাফ হওক কষ্টিউমৰ পৰা আদি কৰি গান কলো লাগি আছে গানটো আৰু ববিতা শৰ্মাৰ গাইছে খুব ধুনীয়া গান হৈছে আৰু খুব ধুনীয়াকৈ বনাইছে যথেষ্টখিনি মানুহে ইতিমধ্যে ভাল পাইছে গানটো যেতিয়া আমাৰ গানটো ট্ৰেইলাৰ হৈছিল অলপ অকণমান দেখুৱাইছিল তেতিয়া ভাল পাইছে আৰু আমি আজি চিৰঞ্জীৱৰ মঞ্চত ৰিলিজ কৰিছোঁ গানটো ইয়াতো যথেষ্টখিনি ভাল পাইছে আশা কৰিছোঁ গানটো সকলোৱে ভাল পাব অসমৰ ৰাইজে খুবেই আশাবাদী মই গানটো লৈ গানটো খুব ধুনীয়া গান এটা কল্লোল দাই গাইছে লগত ববিতা শৰ্মা গানটো মিউজিক কৰিছে জেকিব আহমেদ খুব ধুনীয়া মিউজিক এটা লগত ৰাজকুমাৰ মোৰ বন্ধু জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ অভিনয় কৰিছে ৰাজকুমাৰৰ লগত ছাপৰ্টিঙত আছে স্পেইনী বৰ্মন খুব ধুনীয়া নতুন হ'লেও তাই ভাল কাম কৰিছে তো গানটো মই খুব আশাবাদী